নিশাটো বৰ অকলশৰীয়া, শূন্যতাবোৰে তাত বিৰাজ কৰে। লাভ কৰাৰ আনন্দত অথবা নোপোৱাৰ বেদনাত জীৱনটোৱে হুমুৰি আকাৰে দাবীহীন নিৰৱচ্ছিন্নভাৱে এনেকৈ চলি আছে। চলি যায় সকলো ধুমুহা, বেআইনী দলিলত অসামৰ্থতাৰ হস্তাক্ষৰ, কাকো ক'ব নোৱাৰা কথাবোৰে মনৰ মাজত ঠেহ পাতে। তথাপি ক্ৰমশ জীৱন পৰিক্ৰমাত আগবাঢ়ো, আকৌ থমকি ৰওঁ। ৰং ৰহস্য আনন্দৰ দৃশ্যাৱলীবোৰ তেনেই খন্তেকীয়া। বেবেৰিবাং কথাবোৰে দিয়ে সদায় আগভেটা, নাজানো স্পষ্টকৈ কথা কোৱাৰ ভংগীমা, নাজানো সুস্থ সবল পৰিৱেশত সমাজ এজন প্ৰক্ৰিয়া। মোৰ ৰ'দ আৰু বৰষুণ দুয়োটাই প্ৰিয়, ভাল পাওঁ প্ৰকৃতিৰ কোলাহল, সুগন্ধিময় প্ৰকৃতিৰ মনোৰম। তথাপি মই নিশ্চুপ, নিৰ্বিকাৰ। উফ, সঁচাকৈ নিশাটো বৰ অকলশৰীয়া, বৰ অকলশৰীয়া নিশাটো। কেতিয়াবা একোটাকৈ চিগাৰেট হাততে পৰি ছাই হৈ যায়, অন্য কেতিয়াবা আকৌ মদৰ গ্লাছত এটোপাল নথকাকৈ উদং হয়। নিচা লাগে, উন্মাদ হওঁ, চকুলোও ভিজে। গাৰুটোকে সাৰথি কৰি বিচনাখনত শুই পৰোঁ। মনতে আওৰাও প্ৰত্যেকটো নিশা বৰ অকলশৰীয়া, ঠিক জীৱনৰ গতিপথৰ দৰে বৰ অকলশৰীয়া নিশাবোৰ।